এভৰিৱান 2024 প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে যেহেতু এটা পিকনিকৰ বতৰ আমি ওলাইছো পিকনিক খাবলৈ ভৈৰৱকুণ্ডলৈ বুলি আৰু এটা এটা ফ্যামিলি পিকনিক হয় তো আমি ফ্যামিলিৰ সব নহয় কিছু কিছু মানুহ আমি গৈছো বিশেষ অসুবিধাৰ কাৰণে কিছু যাব পৰা নাই বাৰু তো অহা বছৰলৈ সকলোকে লৈ পেলাই আকৌ এবাৰ বাৰু যামেই কিন্তু এইবাৰৰ কাৰণে আমিখিনিয়ে গ'লো তো আমি বহুত এনজয় কৰিলোঁ আৰু আপোনালোকে যদি বিচাৰে ভৈৰৱকুণ্ড যাবলৈ তেনেহ'লে যাব পাৰে বহুত ধুনীয়া জেগা হয়তো সকলো গৈছে বাৰু কিন্তু জেগাটো বহুত ধুনীয়া বহুত ভাল লাগিলে আমি ভূটান বৰ্ডাৰ ফালে চাব গ'লোঁ অৰুণাচল ফালেও চাব গ'লোঁ গোটেইখিনিয়ে গ'লোঁ যিমানখিনি পাৰোঁ ভিডিঅ'ত কেপচাৰ কৰিবলৈ চেষ্টা কৰিলোঁ যিহেতু এইখিনি মেমৰি হিচাপে থাকি যায় ন সেইটো কাৰণে আৰু দেখিছে আমি পূৰা একদম ফূৰ্তি ফাৰ্তা নাচি বাগি পূৰা গৈ আছোঁ আৰু গোটেই ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো আপোনালোকে সঁচাকৈ এনজয় কৰিব মানে আমি বহুত এনজয় কৰিলোঁ আপোনালোকে চাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব তেনেহ'লে আহক আজি আমি কি কিনো কৰিলোঁ পিকনিকত কি কিনো খালোঁ আপোনালোকক দেখুৱাই যাওঁ তো আমি পিকনিক স্পট পাই গ'লোহি প্ৰথমতে ষ্টাৰ্ট কৰি দিছোঁ আমাৰ ব্ৰেকফাষ্টৰ পৰা ব্ৰেকফাষ্টত আছিলে ব্ৰেড ডিম আৰু যিহেতু বিহুৰ বতৰ পিঠা পনা সেইখিনিয়ে আছিলে আৰু চবেই যিহেতু ব্ৰেকফাষ্ট কৰি আছে আৰু সেয়া চাওক বহুতকেইটা পিকনিক পাৰ্টি আছিলে সেইদিনাখন আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰি মেলি আমাৰ পূৰা নাচ বাগৰ চলি আছে এয়া দেখিছোঁ চবেই নাচি আছে নাচাখিনি চাই লওক এবাৰ চবেই নাচি আছে আৰু মই ভিডিঅ' বনাই আছোঁ ব্ৰেকফাষ্টৰ পাছতে আমি খালোঁ চিকেন ফ্ৰাই আৰু চিকেনটো অলপ নিয়া হৈছিল আৰু ফ্ৰাই কৰি খাবৰ কাৰণে তাৰপিছতে ওলাই আহিলোঁ আমি ভূটান বৰ্ডাৰৰ ফালে চাবৰ কাৰণে ভূটান বৰ্ডাৰত আমি সোমাওঁতে আমাৰ আধাৰ কাৰ্ডখিনি তাতে জমা দিব লাগে তাৰপিছতে আমি ভিতৰত যিমান দূৰ যাওঁ চাব পাৰি একো কথা নাই তো দাদাই গোটেইখিনি জমা দিবৰ কাৰণে চবৰ পৰা কালেক্ট কৰি পেলাই লৈ ল'লে আৰু আমি বাহিৰতে ৰখি দিলোঁ তাৰপিছতে আমি যাম একদম পূৰা ফুৰিবলৈ সেইজনী মই মোক অকণমান চাই লওক তাৰপিছতে ওচৰে পাজৰে থকা যিমানখিনি জেগা আছিলে আমি চালোঁ গোটেইখিনি আৰু চাই মেলি ঘূৰি আহিলোঁ আৰু ঘূৰি আহোঁতে আমি ফটোশ্বুট অলপ কৰিলোঁ আৰু তাৰপিছতে ফটোশ্বুট কৰি আকৌ আমি খানাৰ জেগালৈ ঘূৰি আহিলোঁ যিহেতু খানা হৈ গ'ল ফোন কৰি আছিলে ইয়াৰ পৰা তো এতিয়া আমি খাবলৈ লৈছোঁ আমি মানে বেটছ ৱাইজ খাই আছে এইটোহে মাল এনেকৈ খাব লাগে পিকনিকত এই চৰিয়াত ভাত এই চৰিয়াত ভাত খাব লাগে তেতিয়া মানে মাংস একোৱে নালাগে মাছ এইটোৱে মেইন মানে এইটোৱে মেইন মানে চৰিয়া ভোক গুচি গ'ল নেকি ভোক গুচি এইটোৱে চাই থাকিবা দেই মোৰ ফোনটো ইয়াত আৰু কাবাৰ তো এয়া চবেই খাই বৈ লৈ পেলাই যাবলৈ ওলালোঁ যিহেতু আমাৰ আন্ধাৰ হ'বই হ'লহি বাৰু আৰু ঠাণ্ডা দিন যিহেতু সোনকালে আন্ধাৰ হৈ যায় আমি যাবলৈ ওলালোঁ এয়া আমি যাম আৰু ধুনীয়াকৈ এনজয় কৰিলোঁ গোটেই দিনটো বহুত বেছি ভাল লাগিলে যোন আমাৰ ফেমিলিৰ পৰা আহিব নোৱাৰিলে তেওঁলোকক বহুত বেছি মিছ কৰিলোঁ আৰু অহা বছৰ পিকনিক ব্লগত তেওঁলোক যাতে থাকে তাৰ কাৰণে আশা কৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্তি কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পায় বাই বাই